বহুত বেছি অভিনন্দন। তুমি যিহেতু এতিয়া চৰকাৰী চাকৰিয়াত হৈছা, কেনেকুৱা লাগিছে? বহুতেই ভাল লাগিছে। ইমান দিনে কষ্ট কৰিছিলোঁ আৰু বিশেষকৈ লাৰ্ণিং এছপিকে ইউটিউব চেনেলৰ পৰা মই পেইড কৰ্চ লৈ পঢ়িছিলোঁ। সেই সকলোবোৰ কামত আহিলে। ছাৰসকললৈ অশেষ ধন্যবাদ, তেওঁলোকে বহুতেই সহায় কৰিলে। তুমি কিহত পাইছা? মই কনষ্টেবল ইউপিত পাবলৈ কনষ্টেবল ডিউটিৰ কাৰণে এতিয়া তোমাৰ হাতত বহুত বেছি দায়িত্ব আহিব। তুমি নিজৰ দায়িত্বটো বহুত ভালদৰে পালন কৰিবা হয় সেই বুলি আশা আমাৰ আছে, বিশ্বাস আছে তোমাৰ ওপৰত। এতিয়া কথাটো হ'ল, তুমি অসম চৰকাৰক কি বুলি ক'ব বিচাৰিবা? ইমান ধুনীয়া এটা স্বচ্ছ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি তুমি চৰকাৰী চাকৰি লাভ কৰিব পাৰিলা, তাৰ কাৰণে তুমি কি ক'ব? হয়, মই অসম চৰকাৰক ইয়াৰ জৰিয়তে মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। তেওঁলোকে এনেদৰে স্বচ্ছ নিকাভাৱে ৰিক্ৰুইটমেণ্টটো কৰাৰ বাবে আমাৰ দৰে মানুহৰ যোগ্যসকলে পাবলৈ সক্ষম হৈছে। তাৰ বাবে অসম চৰকাৰক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমাৰ লগত কোনোবা আহিছে নেকি? হয়, মোৰ লগত দাদা আহিছে। ভাইটি চাকৰি হ'ল বুলি প্ৰথমে দাদা শুনাইছিলো বুলি কৈছে, কেনেকুৱা লাগিছিলে? দাদা হিচাপে আপুনি কেনেকুৱা কি ফিল কৰিছিল? পুৰা মানে দুখত সুখত চকু পানী ওলাইছিল আৰু মানে ইমান দিন কষ্ট কৰাৰ পাছত মানে খবৰ আহিছে। এতিয়া অসম চৰকাৰে যিহেতু ইমান ধুনীয়াভাৱে এটা পৰীক্ষা অনুষ্ঠিত কৰিলে, ইয়াৰ বিষয়ে অসম চৰকাৰক আপুনি কি ক'ব বিচাৰে? মানে এতিয়া সেইটো বছৰে তেনেকৈ মানে পষ্ট লৈ দুখীয়া ল'ৰা ছোৱালীক যাতে নিবনুৱা সমস্যাটো দূৰ কৰে, আৰু তাৰ ওপৰতে আৰু চৰকাৰক অনুৰোধ আছে। বহুত বেছি ধন্যবাদ। মই বাৰু অভিনন্দন জনালোঁ। ঠিক আছে।